সেইজন ইউটিউবাৰ চেনেলটোৰ নাম হ'ল গোলাঘাট ইউটিউবাৰ। আপোনালোকে চেনেলটো চাব, মই তলত লিংকটো দি দিম। কিবা ক'বা নেকি কোৱা? ভাল লাগিলে আজি লগ পাই পৱনদাক। ভিডিঅ'খিনি চাই থাকোঁ, তাৰপৰা ফোন কৰিলে এদিন বোলে তোমালোকৰ তালৈ যাম, মই আহিব। বন্ধুসকল, মই পৱন, আপোনালোকে চাই আছে পৱন গগৈ আছাম ব্লগ। আজি এজন ইউটিউবাৰক লগ কৰিবলৈ আহিছোঁ। মই মানে গাড়ীত আহিলোঁ, গাড়ীৰ পৰা এইডোখৰ মানে মই খোজকাঢ়ি আহি আছোঁ ইউটিউবাৰজনক লগ কৰিবলৈ। এইটো ৰাস্তা দেখিছে, আহি আছোঁ আৰু খোজকাঢ়ি। আজি মই ফোন কৰি আহিছোঁ ইউটিউবাৰজনক লগ কৰিম বুলি। হয়তো যদি দৰকাৰ হয় থাকি দিম মানে আজি তেখেতক লগ কৰিম মই আজি। ভিডিঅ'টো চাই থাকিব আৰু কোননো আপোনালোকে চবেই চিনি পায়, মই আপোনালোকক চিনাকি কৰাই দিম মানে ইউটিউবাৰজনক। নামটো মই এতিয়া কৈ নিদিওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব, নিশ্চয় মই চিনাকি কৰাই দিম। এয়া আহি আছোঁ মই, এয়া দেখিছে অকলে আহি আছোঁ আৰু লগত কোনো নাই। তেখেতক লগ কৰোঁগৈ। লগ কৰিবলৈ বহুত দিনৰ পৰা আশা আছিলে, কিন্তু লগ কৰিবলৈ মানে টাইম মিলাব পৰা নাই হ'লে, আৰু তেখেতে মানে টাইমটো দিব পৰা নাছিলে মোক। বিশেষকৈ আজি ৰাতিপুৱা তেওঁ মোক ফোন এটা কৰিলে, যদি আহা আজি আহি যাব পাৰিবা। মই তেতিয়া ক'লোঁ ঠিক আছে বাৰু বোলো, মই তেতিয়া যাম। আহি আছোঁ লগ কৰিবলৈ তেখেতক। মই ভাবিলোঁ এইডোখৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকেও চিনাকি হ'ব আৰু মই বোলো চিনাকি কৰাই দিওঁ আজি। ভিডিঅ'টো চাই থাকিব, মই ইউটিউবাৰজনক আপোনালোকক দেখুৱাম। চাই থাকিব খালি ভিডিঅ'টো। বন্ধুসকল, পোৱাগৈ নাই আৰু বেছি দূৰ নাই, পামগৈ। মোক কৈছিলে নিবলৈ আহিম নেকি, মই ক'লোঁ বেছি দূৰ নাই, মই পাইছোঁগৈ আৰু সেইটো কাৰণে নিবলৈ অহা নাই। পামগৈ আৰু বেছি দূৰ কম নাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই ইউটিউবাৰজনৰ ওচৰ পালোহি। এতিয়া কোননো সেইজন ইউটিউবাৰ মই চিনাকি কৰাই দিছোঁ, চাই থাকক। সেইজন ইউটিউবাৰ, চেনেলটোৰ নাম হ'ল গোলাঘাট ইউটিউবাৰ। আপোনালোকে চেনেলটো চাব, মই তলত লিংকটো দি দিম। কিবা ক'বা নেকি কোৱা? ভাল লাগিলে আজি লগ পাই পৱনদাক। ভিডিঅ'খিনি চাই থাকোঁ, তাৰপৰা ফোন কৰিলে এদিন বোলে তোমালোকৰ তালৈ যাম, মই আহিব। তাৰপৰা আহি পিনি এতিয়া লগ পালোঁ গোটেইখিনি। আমি ফিল্ডত আছিলোঁ বাৰু, আমি ভিডিঅ' প্ৰেক্টিছ এটা আছিলে, তালৈ আহিলোঁ। আজি আৰু আমাৰ লগৰখিনি আছে, বাকী ভিডিঅ'টো এডিটিং মই কৰোঁ, বাকী এক্টিং কৰা ল'ৰাকেইটা আছে। মানে আমাৰ গোলাঘাট ইউটিউবাৰৰ ভিডিঅ'টো হ'ল কভাৰ ভিডিঅ', মানে আপোনাৰ কভাৰ ছং বনায়। মানে এইজনৰ মানে কভাৰ ছঙৰ আপুনি ভিডিঅ'তহে মানে দেখা পায় লাষ্টত। আমাৰ মেইন মানে এক্টৰ এজন আছে, মানে যিজন অভিনয় কৰে, আমাৰ এইপিনে মিঠু দা। এইজন মিঠু দা, এইজন মিঠু দা। কিবা ক'বা নেকি কোৱা? কি ক'ম আৰু, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এইজনৰ ভাগত ছাবস্ক্ৰাইব কৰিব, আমাৰতো ছাবস্ক্ৰাইব কৰি দিব। সেয়াই আৰু আপোনালোকে সহযোগ কৰিলে আমি পাৰিম আগলৈ বনাই যাব পাৰিম। দেখিছে, গম পাইছে, বহুত ধুনীয়া অভিনয় কৰে। আৰু এজন আছে আমাৰ অভিনয় কৰা, মিণ্টু দা। এইবিলাক হওক, এইজন মিণ্টু দা। এই দুজনক দেখেই আৰু কিমান ধুনীয়া একদম। ভাল পালোঁ আজি লগ পাই, বাজিটা চলে পাৰ্টি এটা কৰিম। দেখিলে আহিলেও বহুত দূৰৰ পৰা আহিছোঁ, এইকেইজনো মোৰ কাৰণে ৰখি আছিলে। এইখন বহুত ডাঙৰ ফিল্ড, এইখন আঠখেলীয়া ফিল্ড হয়। আঠখেলীয়া ফিল্ডখনৰ সোনটাই শ্ৰী আঠখেলীয়া নামঘৰ, ইয়াতে ৰখি আছিলে সকলো মোৰ কাৰণে। ভাল লাগিছে মানে। এইখিনি আমাৰ লগৰ হয়। এখেতসকলৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, মই তলত লিংকটো দি দিম। আমাৰ ইউটিউবাৰ আৰু এজন আছে, এইজন আছে। নামটো কৈ দিয়া। মোৰ নামটো প্ৰিয়াংকু গগৈ। প্ৰিয়াংকু গগৈ আৰু মই পৱন গগৈ, একেই কাষ্ট আমি মিলি গৈছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনাৰটো কৰি দিম। মই লিংকটো দি দিম বাৰু তলত এইকেইজনক। আৰু কেইটামান কথা ক'ম, ভিডিঅ'টো চাই বন্ধুসকল। আমাৰ কভাৰ ছঙৰ গোটেইকেইজনক লগ পালে, আৰু দুজনমান থাকি গ'ল। বিশেষকৈ মানে তেখেতলোক আহিব নোৱাৰিলে, অলপ কাম আছিলে। ইয়াত বিহু প্ৰগ্ৰেম চলি আছে মানে। আজি মই আমাৰ ইউটিউবাৰ ঘৰতে থাকিম, আমাৰ সঞ্জীৱ দাৰ ঘৰত। এনেই সঞ্জীৱ মাইনা বৰা, কিন্তু ইউটিউব চেনেলটো হ'ল গোলাঘাট ইউটিউবাৰ, ক'লোৱে মই আগতীয়াকৈ। যদি ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু বাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শ্বেয়াৰো কৰি দিব। বাই কৈ দিয়া। বাই। থেংক ইউ দেই।